নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম আপোনালোকক মোৰ এই ফাৰ্মৰ ভুচিবিলাক কেনেকৈ চাফা কৰোঁ। এয়া দেখিছে অলপমান লেতেৰা হৈছে আৰু এয়া চটা পাতিছে দেখিছে। এই ভুচিবিলাক আপোনাৰ কিদৰে চাফা কৰোঁ মই দেখুৱাম আজি, চাই থাকিব। তো ফ্ৰেণ্ডছ, এইখন হয় আপোনাৰ যিখনে ভুচি চাফা কৰিম, এখন ঘৰতে বনোৱা। এইখন আপোনাৰ বনাওঁতে আপোনাৰ বনাবলৈ ৰড ব্যৱহাৰ কৰা হৈছে, যিটো আপোনাৰ ঘৰৰ কইল গাঠে সেইটোতকৈ অলপমান ডাঙৰ হয়। তো দেখুৱাম আৰু কেনেকৈ চাফা কৰিম, চাই থাকিব ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, এয়া আৰম্ভ কৰিছোঁ। এখন থাকিলে আপোনাৰ কাম কৰিবলৈ উজু হয়। এনেকৈ দুবাৰমান মাৰি আৰু পেলাই দিলে হৈ যায়। চ' গাইজ, এয়া দেখিবলৈ পাইছে আপোনাৰ চাফা হৈ গৈছে আৰু বৰ্তমান। নাই এইডোখৰতে কৰিছোঁ বাৰু, এইডোখৰত নাই কৰা দেখিবলৈ পাইছিলোঁ কিমান আপোনাৰ চটা পাতিছে। চ' এয়া ওলালে লেতেৰাবিলাক পেলাই দিব লাগিব। পাছত আপোনালোকে এখন ঘৰতে বনাই ল'ব পাৰিব। মই আপোনাৰ দেখাই দিম বাৰু ভালকৈ কেনেকৈ এখন বনোৱা হৈছে। এখন থাকিলে আপোনাৰ উজু হ'ব কামবিলাক। চ' ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব বাবে।